নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰগজ্যোতি শৰ্মা ইটাক পাইছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ দিনটোলৈ আৰু কেইটামান ঘণ্টা বাকী পাৰ্বত্য জিলা কাৰ্বি আংলঙত অহাকালি প্ৰায় 6 লক্ষাধিক ভোটাৰ নিৰ্ণিত কৰিব 32 গৰাকী প্ৰাৰ্থীৰ ভাগ্য অহাকালি পুৱা 7 বজাৰ পৰা বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ প্ৰায় 6 লক্ষাধিক ভোটাৰে নিৰ্ণয় কৰিব 4টা বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীসকলৰ ভাগ্য উল্লেখ্য এইবাৰ বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব মূল যুঁজ যদিও এইবাৰ নিৰ্বাচনত পাৰ্বত্য জিলাখনত নিৰ্ণায়ক ভূমিকাত অৱতীৰ্ণ হ'ব পাৰে APSLC দল NPP, SSTC আৰু STC দলেও আন নিৰ্বাচনৰ তুলনাত অধিক সংখ্যক ভোট সংগ্ৰহৰ সম্ভাৱনা আনহাতে ভোট গ্ৰহণ সুকলমে আৰু শৃংখলাবদ্ধভাৱে সম্পন্ন হ'বলৈ ভোট গ্ৰহণ কেন্দ্ৰসমূহত যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে জিলা আৰক্ষী প্ৰশাসনে উল্লেখ্য মহামাৰী কৰোনাৰ পৰা সাৱধানতাৰ বাবে মাস্ক চেনিটাইজাৰ আদি সাজু কৰি ৰাখিছে ভোটাৰসকলৰ বাবে সমান্তৰালভাৱে ভোট গ্ৰহণ কেন্দ্ৰত এতিয়াৰে পৰা চেনিটাইজিঙৰ ব্যৱস্থা কৰা হৈছে অহাকালি ভোট গ্ৰহণ কাৰ্য সম্পাদনৰ পিছতে 32 গৰাকী প্ৰাৰ্থীৰ ভিতৰত কোনে মাৰিব বিজয়ৰ সেই হাঁহি সেয়া স্পষ্ট হ'ব অহা 2 মে নিউজ ডেস্ক ৰিপৰ্ট কা নিউজ ভাৰতীয় নিৰ্বাচন আয়োগে মহিলাসকলক নিৰ্বাচনৰ যাৱতীয় দায়িত্বত অন্তৰ্ভুক্তি কৰাৰ বাবে দিয়া নিৰ্দেশনা অনুসাৰে পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰলৈ ইতিমধ্যে ৰাওনা দিছে মহিলা পলিং প্ৰিজাইডিং বিষয়াসকলক ডিফু আৰু হাওৰাঘাট বিধানসভাৰ সমষ্টিৰ মুঠ 35টা ভোট গ্ৰহণ কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্ব দিয়া হৈছে মহিলা পলিং প্ৰিজাইডিং তথা কৰ্মীসকলক ইতিমধ্যে নিৰ্দিষ্ট ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে ৰাওনা দিছে এইসকল বিষয়াই উল্লেখ্য পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ 4টা আসনৰ বাবে হ'বলগীয়া নিৰ্বাচনী মহাৰণত অৱতীৰ্ণ হৈছে 32 গৰাকী প্ৰাৰ্থীয়ে নিউজ ডেস্ক ৰিপৰ্ট কা নিউজ সময় বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Pangcho Electronics Depot Ronkilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics Depot Ronkilan. Visit the store now. Pangcho Electronics. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া নীলিপ সমষ্টিৰ অন্তৰ্গত স্বাৰ্থে টকবি গাঁৱৰ ঘৰত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড এই অগ্নিকাণ্ডত অৰুণ কিলিং নামৰ বাসগৃহ তথা ঘৰুৱা সা সামগ্ৰী সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয় সৌভাগ্যক্ৰমে কোনো হতাহত হোৱা খবৰ অহা নাই অৰুণ কিলিঙৰ পৰিয়ালৰ সদস্যৰ জানিব পৰা মতে নিশা প্ৰায় 8 বজাত ভয়াৱহ অগ্নিকাণ্ডটো সংঘটিত হয় সমগ্ৰ ঘৰটো জুয়ে আগুৰি ধৰাত পৰিয়ালৰ লোকে ঘৰৰ এপদো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল ওচৰে এঠাইত অনুষ্ঠিত হোৱা বিজেপি প্ৰচাৰ সভালৈ পৰিয়ালৰ সকলো সদস্য গুচি যোৱাৰ পিছত সংঘটিত হয় অগ্নিকাণ্ড
বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ভয়াৱহ জুইত কাপোৰ কানি ধান চাউলৰ লগতে ঘৰুৱা সা সামগ্ৰীসমূহ জ্বলি ছাৰখাৰ হয় লগতে জ্বলি শেষ হয় ল'ৰা ছোৱালীৰ নামভৰ্তিৰ বাবে জমা কৰি থোৱা ধন এনে অৱস্থাত হাহাকাৰ পৰিয়ালটোৱে স্থানীয় জনপ্ৰতিনিধিৰ লগতে পৰিষদৰ CMৰ পৰা সাহায্য কামনা কৰিছে মংগলিংহি ৰিপৰ্ট কাট নিউজ হামৰেন পৌৰসভাৰ অদ্ভুত নোট কাণ্ডৰ বিষয়ে সৰব কেছে বুধবাৰে আয়োজিত সংবাদমেলৰ জৰিয়তে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অধ্যক্ষ বীৰেন টিছুৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা লোৱাৰ দাবী তোলে কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্ববৰ্গই উল্লেখযোগ্য যে হামৰেন পৌৰসভাৰ অধ্যক্ষ বীৰেন টিছুৱে গাঁৱৰ কেইগৰাকী মানক অৰ্থৰ সাহায্য দিয়াৰ নামত তেওঁ কাষত অহা কেইগৰাকীমান দুখীয়াৰ মহিলাক অচল 500 টকা দিয়াৰ অভিযোগ উত্থাপন হয় সহজ সৰল মহিলাসকলে টকাখিনি লৈ হামৰেন বজাৰ কৰিবলৈ লওঁতেহে ব্যৱসায়ীৰ পৰা জানিব পাৰে টকাখিনি অচল 500 টকাহে এই ঘটনাৰ পিছত হামৰেন কেছৰ সৌজন্যত আয়োজিত এখন সংবাদ মেলত অধ্যক্ষগৰাকীৰ এই কাণ্ডৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু অনতি পলমে এই কাণ্ডৰ বাবে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে যথোচিত পদক্ষেপ গ্ৰহণৰ বাবে কাৰ্বি সাহিত্য পৰিষদক আহ্বান জনায় লংপাৰাই ৰাংকে বে আৰং আছাৰ পিমাৰাতুং আকেহাই বীৰেন টিছু Hamrain Municipal Board Chairman alang litum sangi mubagne pophan tangka kacho hangdam mahut labangso kedam de atangka mate abana tangka si pidun rong pu alam kia potsenitum pini labangso pherang kia mai phathulo ke phanang ko alam thila pulo alang li halabang sorni labangso tangka pidun pen alang litum hithi ko da long chonam lo lapan ka prele kenam takali jo padap ke cho ja san sang chonam lo la so tangka damdip ma si voi phak lo voi phak a phi puthot alang li tumang alang li long la ma so tangka che voi dam lo la pen alang li mata che deng dun de lo la bang so tangka la pen deng dun det na phi alang li puthot clarification ka chipi bang la poilo alang li clarification ka chipi bang ke la bang so tangka nile ke lo dun long kali ne ke me tangka si ke pidun la pen alang li tum nili long wang lo nili kang hon kang yin so pe na ma si le bang so tangka ke dengun de lo aka prek si ke me si lo dun lo puselang li clarification chipi lo me lo la ban dang ke sitame alang li long pen si la bang so tangka ke long ve polam kia bang puthot atumi alang li tum sarpi mar bang phlie tum ninging samse alang li clarification chipi news bang alang li tum chelong lo pen ning samse cha atumi mat pherang ke mai phathulo la pen alang li tum atangka kachu deng dun vega tum bangke semikori le chipi stani tumke chok alang li long pen si hum vek alang li phan aprang prang menta chu hang dam bom lo la pen alang li phanil tum kapi sungji la pu anong ke joji po phanil tum kama tha thangna ta ve motheni tum ke dam de tangka alang li long pen si long vega posin tum ka che woi dam polang li tum clarification ko lambo jipi thula sar pimar tum la sinil tum karbilo charli song hindan mangke ningduk lo kiduk det ke boy det arada phan alang li la puson ki vi bangke kelang red kelang ai ala ke dokok sila puson vidalo athe kilu det kilom det atum abana tangka ma akimi atangka ma pu chini nesi alang li long pen chodeng det pen pon lo ang solam ki bangke ahok lo nilitum karbi lo charli song hin pen bangke nilitum ladak hamren arup ye hin pen la bangso a press meet mate a pherang ke mai ke dochot la pujikali la bangso alang li phan karbilong thomas council pen action and ethic abangke nilitum karbilo charli song hamren regional committee la pen central committee an thame la bangso lambang ke nilitum tonte la pen chuning ri thule tholo karbilong thomas council cm phan la bangso puthak action and vek po pusin nilitum pen ningthe pon আজি অসমীয়া প্ৰাইম টাইমত ইমানতে সামৰিছো ধন্যবাদ